Borlangso area long nini apharman special immunization camp lapen Traibal RCH camp kepamanpon. Sonsila khang koraponi lip constituency ke parlo Borlangso area angkang along nini apharman special immunization camp lapen Traibal RCH camp mission pen pachun ponlo. Labangso asai along Dr. Karya Munda ke than pona tengki. Alang litum along pinang anak ke susutami chilang pona bang dulu. Lapen ke ongdung atum chitong dun pen. Si asat lang pen danglok usu kachupathi abang phi lapen kachapang tuinang ji ai hui lapen kisu abang phu abang phi atum anta check upon lo fresher kisu hai hui lang pon bom ji lapen delivery kisu hu kupuson pensi aki hilu atum kachilang ponang ji asai alang litum pen than pon lo lapen rong rat atum kido anabang phu abang phi atum sitame kisu chelang dun rinti lo lapen haladak arong ronjit rong hang lapen let basapi tok bp asupi asupo atum bangi thom atum ame hang ki thekpen bangi thom amumar atum alam kawiya jok kisung chitong nangli labang so akisung alam doktor atum along chithan chimum non pen alang li tum pen si puthot kisu kelang ponji aphan chithan ponlo tang declare dagalam the arjupon sinang Borlangso pen rolen killing news text report b news 7 non biotang ton pen arji tha 9 তারিখ 10 দিনে 9 আর 10 দিনীয়া প্রোগ্রাম লই 30-40 জনীয়া মেডিকেল টিম এটা আমি সক্রিয়লাৰ পৰা বৰলাংছো বৰপুং তাৰাপুং আমি মেডিকেল কেম্প কৰাৰ কাৰণে আহিছোঁ আৰু ইয়াত আহি আমি প্ৰথমে আজি বাছাতে অংগত আমি মেডিকেল কেম্প এটা কৰিলোঁ আহি বৰ ভাল লাগিছে বহুত ভাল লাগিছে ভাল এটা পৰিৱেশ আৰু গাঁৱৰ মানুহবিলাকে মেডিচিন ট্ৰিটমেণ্ট কৰিছে গাঁওবুঢ়াজনো বহুত হেল্পফুল আছে চব এৰেঞ্জ কৰি দিছে ভাল লাগিছে ভাল অনুভৱ এটা স্যার আপনার নামটো কৈ দিবচোন মোৰ নাম ডক্টৰ কাজল মণ্ডল মেডিকেল অফিচাৰ RBSK আজি কিমান পাৰ্চেণ্ট আছে স্যাৰ দুইটা কেম্প আছিলে এইটো মেডিকেল কেম্প আছিলে আৰু মহিলাহঁতৰ কেম্প আছিলে এইটো দুটাৰ পৰা আপোনাৰ কিমানকৈ এটা ট্ৰাইবেল RCH কেম্প আছিলে আৰু এটা ইমিউনাইজেশ্যন সেশন আছিলে সৰু ল'ৰা ছোৱালীবিলাকৰ ইমিউনাইজেশ্যনৰ যিটো প্ৰগ্ৰাম সেশন আছিলে আৰু মানে আজি ইয়াতে মানে around 60-70 মান পেচেণ্ট আমি চালোঁ আৰু ইমিউনাইজেশ্যনত আৰু আপোনাৰ আজি আপোনাৰ অহা যোৱা সুবিধা কেনেকৈ হৈছিলে ছাৰ এতিয়াতো আমিতো মই ইয়াৰ পৰা 6-7 বাৰ মান আহিছোঁ তো মানে কি এতিয়া নতুনকৈ ৰাস্তা বনাইছে গভৰ্ণমেণ্টে তো আহি বহুত ভাল লাগিছে সময় কম লাগিছে আমাৰ ইমান মানে প্ৰব্লেম হোৱা নাই আপোনাৰ ষ্টাফৰ পৰা কেইজন আছিলে ছাৰ আপুনি আজি অহা আমিতো ইয়াতে বাছাগত আমি 7-8জন মানে কৰিছোঁ আজি কেম্প কৰিছোঁ আমাৰ ফাৰ্মাচিষ্ট আছে NM বাইদেউ আছে আমাৰ কম্পিউটাৰ এজন আছে আমাৰ বাকী MPW আছে LI আছে তো মানে কি হ'ল আমি এইটো টিমৰ কাৰণে 7-8জন আহিছোঁ আৰু বৰপুঙত আছে ৰেগমা গাঁৱত আছে আৰু মানে কি তেৰণ গাঁৱত আছে তাতো 7-8জনীয়া এটা টিম আছে কেইদিন এই মেডিকেল কেম্প কেইদিন আছিলে ছাৰ মেডিকেল কেম্পটো আজি আছে আৰু 10 তাৰিখ হ'ব 9 তাৰিখ আৰু 10 তাৰিখৰ কাৰণে দুদিনৰ কাৰণে আমি চক্ৰলা ব্লকৰ পৰা আমি বৰপুং তাৰাপুং ভিজিট কৰিম tang de pinya birta lan sing toni koklo domi thakni kurang thu kardo